নমস্কাৰ সকলোকে। ঘৰত থাকিলে কামৰ অন্ত নাই, মানে কৰি থাকিলে কাম ওলায়েই যাই থাকিব। ৰাতিপুৱাই মাৰ লগত আহিছিলোঁ বাৰীৰ পিছফালে তামোল পাৰিবলৈ। পিছে চাওকচোন কি হৈছে নাজানো, কিবা শৰাইছে চাগে, গোটেই তামোলবিলাক সৰি গৈছে মানে এডাল গছৰ পৰা। সেইখিনি তামোল বুটালোতেই নাপাৰাকেও হৈ গ'ল। আৰু এয়া আবেলিলে দেউতাই বজাৰৰ পৰা আনিলে মাছ। মায়ে আধা মাছ বাচিলে আৰু আধা জীয়াই থৈ দিলে। কালিলে মোক ধুনীয়াকৈ বনাই দি পঠাব মই যাওঁতে। আৰু এয়া সন্ধিয়ালৈ এনেই এপাক ওলাই আহিছোঁ, কালিলৈ যামেই যিহেতু আজি অকণমান ফুৰিব আহিলোঁ। আৰু এইটো মূৰ্তিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া ঘৰ আহি কালি যাম যিহেতু টোপোলা বান্ধিছোঁ, মানে মায়ে টোপোলা বান্ধিছে মোৰ কাৰণে। মানিমুনি, পালেং শাক, ধনিয়া, লগতে চাউলৰ গুড়ি আটাইখিনি।